পুৱতি নিশা সেনা আছাম ৰাইফলছৰ অভিযান নাগালেণ্ডৰ মন জিলাত অভিযান উদ্ধাৰ ONGCৰ অপহৃত 2 বিষয়া উদ্ধাৰ মোহিনী মোহন গগৈ অলকেশ শইকীয়া সন্ধানহীন ঋতুল শইকীয়া 3 গৰাকী ONGCৰ বিষয়াক লাকৱাৰ পৰা অপহৰণ কৰিছিল সন্দেহজনক আলফা সাদিনে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছিল অসম আৰক্ষীয়ে আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছিল অপহৰণস্থলীৰ পৰা কিছু আঁতৰতে নম্বৰ প্লেট বিহীন এখন বাইক বাইকখনৰ ইঞ্জিনৰ নম্বৰৰ ওপৰত ভিত্তি কৰি ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ বিৰাজ চেতিয়া নামৰ যুৱক এজন আলফা কেডাৰ বিপ্লৱজ্যোতি মোহনৰ সৈতে সম্পৰ্ক বিৰাজৰ বিপ্লৱী বিৰাজৰ একাউণ্টত জমা কৰিছিল 20,000 18,000 টকাৰে বিৰাজে ক্ৰয় কৰিছিল মটৰচাইকেলখন মৰাণত 2 যুৱকক সমজাই দিছিল বাইকখন শিৱসাগৰ আৰক্ষীয়ে সদৰি কৰিছিল এই তথ্য যে বিৰাজ চেতিয়াক ফেচবুকৰ থ্ৰুৱেদি এজন বিপ্লৱজ্যোতি মোহনে তেখেতক নিৰ্দেশ দিছিল যে এটা আলফাৰ কাৰণে এটা বাইক সংগ্ৰহ কৰি দিব লাগে আৰু এই বিপ্লৱজ্যোতি মোহনৰ লগত ফ্ৰেণ্ডশ্বিপৰ পিছত ফেচবুকৰ থ্ৰুৱেদি টেলিফোন কল কৰি পেলাই এটা আলফাৰ কাৰণে বাইক কিনি দিব কয় আৰু সেইমতে তেখেতৰ একাউণ্টত মানে বিৰাজ চেতিয়াৰ একাউণ্টত 20,000 টকা ডিপজিট কৰা হয় মানে আলফা আইয়ে 20,000 টকা ডিপজিট কৰাই দিয়ে 18,000 টকা দি পেলাই সেই বাইকখন যিখন বাইক ঘটনাস্থলীৰ ওচৰত উদ্ধাৰ হৈছে সেই বাইকখন এই বিৰাজ চেতিয়াই আলফাৰ এই কামটোৰ কাৰণে কিনি দিয়ে এটা এই বাইকটো এটা গেৰেজত পৰি আছিলে 2014 মডেলৰ এই বাইকটো হয় সুজুকি হায়াতে বাইকটো আৰু 18,000 টকা দি কিনি দিয়াৰ পিছত মৰাণ তিনিআলিত এই বিপ্লৱজ্যোতি মোহনৰ ইনষ্ট্ৰাকশ্যন মতে বিৰাজ চেতিয়াই 2টা ল'ৰাক বাইকটো সুন্দৰ কৰে ইপিনে নাগালেণ্ডৰ মন জিলাত সেনাৰ অভিযানত উদ্ধাৰ হোৱা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ বাসগৃহত স্বাভাৱিকতেই আনন্দৰ লহৰ আমি মানে এনেকুৱা হৈছিল যে আমি মানুহৰ আগত কান্দিবই পৰা নাছিলোঁ কিন্তু এতিয়া বহুত ভাল লাগিছে আৰু আছাম ৰাইফলছৰ প্ৰতিজন আৰু অসম চৰকাৰলৈ বহুত ধন্যবাদ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আনজন ব্যক্তিও উদ্ধাৰ হওক এনেই জেনেৰেলি মই মোলৈ কোনো খবৰ অহা নাই মই টিভিতে পাইছোঁ আহিবনো কেনেকৈ 2:30 বজাত সিহঁতৰ মাজত যিখিনি হৈছে সেইখিনিৰ মাজত সংঘৰ্ষ বা সেইখিনি পিছত এতিয়া ৰাতিপুৱা সময়লৈকে মুভমেণ্টটো যথেষ্ট মানে স্পৰ্শকাতৰ সেইকাৰণে তেওঁলোকৰ ইমানখিনি পিছত সিহঁতি তেনেকৈ যে আহিব পাৰিছে সেইটো বৰ ডাঙৰ কথা সেই কামখিনি তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইমান অৰণ্যৰ মাজতো গুলীয়াগুলিৰ মাজত যে আমাৰ 2জন ল'ৰাই যে ইমান সুৰক্ষিত যে বচাই আনিছে তাৰ মাজত এজন এতিয়ালৈকে পোৱা নাই সেইটো আমি অতি দুখিত যদি তেওঁ যদি ভালে কুশলে যাতে পাই ঘূৰি আহে এইটো আমাৰ মানে বিৰাট মানে ডাঙৰ কথা হ'ব বুলি আমি ভাবোঁ বিপৰীতে এতিয়াও কোনো সংসূত্ৰ নোপোৱা আনগৰাকী অপহৃত বিষয়া ঋতুল শইকীয়াৰ মাতৃ কান্দোনত ভাগি পৰিছে ঋতুল শইকীয়া অকল এইখন ঘৰৰে নহয় এখন গাঁৱৰ সন্তান প্ৰথম কথা ইয়াত অকল পৰিয়ালটোৱে নহয় আমাৰ গাঁৱৰ সকলোৰে দুখত মিৰমান হৈ আছে সকলো গতিকে লগৰ 2জন উদ্ধাৰ হৈছে আমি আশা কৰোঁ ঋতুল শইকীয়াকো খুব সোনকালে যেন আৰক্ষীয়ে উদ্ধাৰ কৰে তেখেতলোকে অভিযানত সফল হোৱাটো আমি কামনা কৰোঁ গতিকে লৈ গাঁওবাসীৰ লগতে আমিও মানে উদ্ধাৰ হোৱাটো বিচাৰোঁ আৰু ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ